ৰেচিপিটোৰ কাৰণে এইখিনি লৈছোঁ মছলা, এইখিনি দৈ লৈছোঁ, 2 কিলা তেজপাত, ইলাচি, দালচেনি আৰু এইটো মই বিলাহী পেষ্ট বনাই লৈছোঁ, এইটো আদা নহৰু পেষ্ট বনাই লৈছোঁ, এইখিনি পিঁয়াজ সৰু সৰুকৈ অলপ কাটি লৈছোঁ, গোটা জলকীয়া, এইখিনি আলু মই বইল কৰি লৈছোঁ আৰু এয়া চয়াবিনখিনি মই গৰম পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া মই এইখিনি অলপ চেপি ল'ম, পানীখিনি ইয়াৰ পৰা নোহোৱা কৰি ল'ম। এইখিনি মই এতিয়া পানীৰ পৰা ভালদৰে টুকি ল'লোঁ। এতিয়া মই ইয়াতে মিক্স কৰি এয়া মই দৈ লৈছিলোঁ, দৈ দিছোঁ 2 চামুচ। তাৰপিছত ইয়াতে মই এয়া কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, ধনিয়া পাউডাৰ আৰু এইখিনি মই গোটা ধনিয়া আৰু জিৰা পিচি ৰাখিছিলোঁ, এইখিনি অলপ দি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। ইয়াতে অলপ হালধি পাউডাৰো দিম। এয়া দিছোঁ হালধি পাউডাৰ। অলপ নিমখ দিছোঁ। এইখিনি এতিয়া ভালদৰে সানি ল'ব লাগিব, মিক্স কৰি লওঁ মই ধুনীয়াকৈ। এয়া মই এতিয়া তেল দিছোঁ, এখন নন ষ্টিক পেন লৈছোঁ, এতিয়া তেল দিছোঁ মই। তেলখিনি ভালকৈ গৰম হোৱালৈ ৰখি দিছোঁ। এতিয়া তেলখিনি গৰম হ'ল, এয়া মই অলপ পাঁচফোৰণ দি দিছোঁ, এই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। কাটি ৰখা সৰু সৰুকৈ পিঁয়াজখিনি দি দিছোঁ মই। ইয়াতে দালচেনি, ইলাচি দুটাও দি দিছোঁ। এতিয়া শুকান জলকীয়া দুটা, 2 কিলা তেজপাত, ইয়াত কেঁচা জলকীয়া দুটা, মই এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিছোঁ। ৰঙচুৱা হোৱালৈকে মই অকণমান ভাজিম পিঁয়াজখিনি। ইয়াতে মই হালধি পাউডাৰ অকণমান দিছোঁ। এতিয়া মই আকৌ অলপ লৰাই দিছোঁ। এতিয়া মই পিচি ৰখা আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। এয়া লাহে লাহে ধুনীয়া সুগন্ধ ওলাইছে আৰু এতিয়া মই অলপ লৰাই আছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰিছেই। ইয়াত মই এতিয়া এই পিচি ৰখা বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এয়া ধুনীয়াকৈ উতলিবলৈ লৈছে। 2 মিনিটৰ কাৰণে মই এইখিনি ঢাকি দিছোঁ। নিমখ দিছোঁ, নিমখটো আপোনালোকৰ জোখমতে দিব। কোনোবাই নিমখ বেছি খায়, কোনোবাই কম খায়, নিজৰ আন্দাজমতে দিব। এতিয়া লৰাই দিছোঁ ভালদৰে। এয়া চাওকচোন, বিলাহীখিনিৰ পৰা ধুনীয়াকৈ তেল এৰিছে। এয়া চাইডত ধুনীয়াকৈ তেলখিনি ওলাই গৈছে। এতিয়া মই গেছটো অকণমান হাই কৰি এতিয়া মই ইয়াতে এইখিনি দি দিম। মিক্স কৰি ল'ম। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? মোৰ দৰে আপোনালোকেও বনাই খাবচোন, চাব এবাৰ কেনেকুৱা হয়। ইয়াতে এইখিনি বইল কৰি ৰখা আলুখিনিও দি দিছোঁ। এইখিনিও ধুনীয়াকৈ
এতিয়া মই ইয়াত পানী দিম, গৰম পানী দিম ইয়াত মই এতিয়া। ঠাণ্ডা পানী দিলে আকৌ উতলিবলৈ সময় ল'ব, সেইটো কাৰণে মই ইয়াত গৰম পানী দি দিছোঁ। পানীটো আপোনালোকৰ নিজৰ আন্দাজমতে দিব, গ্ৰেভিটো কিমান ডাঠ পাতল খাই আপোনালোকৰটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো মই পানী আৰু নিদো, ইমানেই দিছোঁ। এতিয়া এইখিনি উতলিবলৈ লৈছে। এয়া ৰেডি হৈ গ'ল মোৰ চয়াবিনৰ ৰেচিপি। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে? যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।